আমাৰ বিহু তিনিটি মাঘৰ বিহু ৰঙালী কাতি বিহু কঙালী। বিহু বুলি বহুত মানুহ আহিছে আমাৰ ঘৰত ঢেঁকীত চাউল খুন্দিবলৈ, কিন্তু তিনিজনী খুৰী আহিছে। খুৰী তিনিজনী তাৰমানে ইমান ধুনীয়াকৈ গান গাই গাই পুৰণা গীত গাই গাই ঢেঁকী হেৰি কৰি আছে। আহকচোন মোৰ লগত চাব। নৰক নৰক ঢেঁকী পাতবা কাষাৰ কৰি থ' বাৰী পিছৰ ভেন্দায়েৰা ঢেঁকী পাতিল বাৰী পিছৰ ভেন্দায়েৰা ঢেঁকী পাতিল বাৰী পিছৰ ভেন্দায়েৰা ঢেঁকী পাতিল বাৰী পিছৰ ভেন্দায়েৰা ঢেঁকী পাতিল। গীত গাওঁতে গাওঁতে গল উঠাই গৈছে। চাহখিনি খাই লওক নহয়। এয়া পিঠা চব আমাৰ বোৱাৰী বনাইছে, কি সুন্দৰ পিঠা। মাঘৰ বিহু সুন্দৰ পিঠা বনাইছে আমাৰ বোৱাৰীজনীয়ে। বহুতে বনাই দিয়া বিহুৰ আগতে না। এফালে তিলৰ আছে, এফালে নাৰিকলৰ আছে। ভাগ ভাগকে দিছো। দিছে ভাল লাগিল খুৰীও, তাৰ কাৰণে ভাল লাগিল। বহুতে আহিছে নহয়।